বিজেপি সরকার মুর্দাবাদ 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 এবিএম টু লং লিভ এবিএম টু লং লিভ এবিএম টু জিন্দাবাদ 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 এবিএম টু জিন্দাবাদ 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 এবিএম টু লং লিভ এবিএম টু লং লিভ এবিএম টু জিন্দাবাদ এবিএম টু জিন্দাবাদ। নমস্কাৰ, মই আবিষ্কা দে চৌধুৰী RTTVৰ সমূহ দৰ্শকক স্বাগতম জনাই আপোনালৈ প্ৰস্তুত কৰিছোঁ আজিৰ এই প্ৰতিবেদন। ৰঙিয়াৰ ঢেপাৰ গাঁৱত ABMCৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ। তামোলপুৰ ABMC জিলা সমিতিৰ সৌজন্যত ঢেপাৰ গাঁও ABMC আঞ্চলিক সমিতিৰ উদ্যোগত ঢেপাৰ গাঁও চকত লফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। 2017 চনৰ 1 আগষ্ট তাৰিখে কোকৰাঝাৰ নগৰৰ তিতাগুৰি বজাৰত ABMCৰ সভাপতি লফিকুল ইছলাম আহমেদক দুৰ্বৃত্তই দিন দুপৰতেই গুলীয়াই হত্যা কৰিছিল। কিন্তু লফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ সুদীৰ্ঘ 4 বছৰ পিছতো হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ ব্যৰ্থ প্ৰশাসন তথা অসম চৰকাৰ। তাৰে প্ৰতিবাদত আজি ৰঙিয়াৰ নিকটৱৰ্তী ঢেপাৰগাঁও চকত ABMCই এক মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, BTC চৰকাৰ মুৰ্দাবাদ, প্ৰমোদ বড়ো মুৰ্দাবাদ আদি শ্লোগানেৰে আকাশ বতাহ কোপাই তোলে। লগতে ABMCৰ কৰ্মকৰ্তাসকলে কয় যে যদি লফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি নিদিয়ে ABMCই গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে। ৰঙিয়াৰ পৰা বিপুল কলিতাৰ প্ৰতিবেদন। আতিকুল ইছলাম আহমেদ তেখেত আছিল ABMCৰ সভাপতি। তেখেতক কোকৰাঝাৰ চহৰৰ মাজমজিয়াত 12 জাই গুলিৰে থকা কৰকা কৰি দিয়া হৈছিল। তেতিয়া গোটেই ভাৰতবৰ্ষ বা অসম তথা BTADৰ যিমান ছাত্ৰ সংগঠন বা ৰাজনৈতিক সংগঠন আছে সকলোৱে প্ৰতিবাদ জনাইছিল। প্ৰতিবাদ জনোৱাৰ পিছত অসম চৰকাৰে SIT গঠন কৰিছিল। SITয়ে তদন্ত কৰি কোনো ধৰণৰ সুফল ওলাব পৰা নাছিল। যেতিয়া ওলাব পৰা নাছিল তেতিয়া আকৌ আন্দোলন হৈছিল ABMCৰ মজিয়াত বা গোটেই অসমত, গোটেই BTADত, গোটেই ভাৰতবৰ্ষজোৰা আন্দোলন হৈছিল। আন্দোলন হোৱাৰ পিছত আন্দোলন হোৱাৰ দাবীত আন্দোলন কৰি দাবী জনোৱাৰ পিছত CBI তদন্ত কৰা CBIক হস্তান্তৰ কৰা হৈছিল। চাক যি ভাৰতবৰ্ষৰ সৰ্বোচ্চ সংস্থা CBI বুলি যাক কোৱা হয়, নিৰপেক্ষ সংস্থা এটা, সেই নিৰপেক্ষ সংস্থাই কি তদন্ত কৰিলে আজি 4 বছৰ উকলি গ'ল, আমি ABMCলৈ কোনো ধৰণৰ গম নাপালোঁ বা ৰাইজেও গম নাপালে। আমি ভাবিবলৈ বাধ্য হৈছোঁ যে CBIকো ৰাজনীতিকৰণ কৰা হৈছে নেকি। যদি ৰাজনীতিকৰণ CBIক কৰা হোৱা নাই, আজি 4 বছৰ উকলি যোৱাৰ পিছত CBI তদন্ত কি পালে কি নাপালে একো গম নাপালোঁ। তেতিয়া আমি আন্দোলন কৰাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছিল। তেতিয়া সৰ্বানন্দ সোণোৱালক আমি লগ কৰিছিলোঁ ABMCই। তেতিয়া সৰ্বানন্দ সোণোৱালে আমাক ABMCক প্ৰতিশ্ৰুতি দিছিল যে লফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কম সময়ৰ ভিতৰত কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়া হ'ব। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত তেখেতে যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি অলপো পালন নকৰিল। তেতিয়া আমি চাইছিলোঁ যে হয়তো পৰৱৰ্তী যদি নতুন চৰকাৰ আহে তেতিয়াহ'লে আমি ন্যায় পাম। পিছত আকৌ হিমন্ত বিশ্ব শৰ্মা, প্ৰভাৱশালী অসমৰ প্ৰথমজন মন্ত্ৰী আছিলে, প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেখেতে প্ৰতিশ্ৰুতি দিছিলে বিধানসভা ইলেকশ্যনৰ আগত যে লফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক চিনাক্ত হৈ আছে, আপোনালোকে আমাক শাসনৰ গাদীত বহাক, 2 মাহ পিছতে আমি লফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ব কৰিম। 2 মাহ উকলি গ'ল হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ। এতিয়ালৈকে আমি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গাদীত বহাৰ পিছত কি কৰিলে, কিমান দূৰ আগবাঢ়িলে, লফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ব কৰিবৰ বাবে কি তদন্ত কৰিলে আমি একোই গম নাপালোঁ। আজিৰ এই মানৱ শৃংখল প্ৰতিবাদৰ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক তথা BTC প্ৰশাসনক আমি ক'ব বিচাৰিছোঁ
যে প্ৰমোদ বড়ো ডাঙৰীয়াক বিশেষকৈ ক'ব বিচাৰিছোঁ, আপুনি এটা BTCত বা গোটেই অসমত এপছুৰ নেতৃত্ব দিছিলে, বহু সময় ধৰি আপুনি এপছুৰ নেতৃত্ব দি আছিলে। আপুনি প্ৰতিশ্ৰুতি দিছিলে যে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ব কৰা হ'ব। সেই বুলি BTCৰ সকলো স্তৰৰ ৰাইজে আপোনাক ভোট দি জয় কৰি আপোনাক BTCৰ চিফ বনালে। BTCৰ চিফ বনোৱাৰ পিছত আমি ABMCয়ে বা জনসাধাৰণে ভাবিছিলে যে হয়তো প্ৰমোদ বড়ো ডাঙৰীয়াই এইবাৰ লাফিকুল ইছলাম আহমেদৰ ন্যায় দিব। প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া BTCৰ চিফ হ'ল, তেতিয়াও মানে প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো ধৰণৰ লাফিকুল ইছলাম আহমেদৰ তদন্তৰ প্ৰতি তেওঁৰ কোনো মানে ভাল উদ্দেশ্য আমি দেখিবলৈ নাপালোঁ। তেখেতে মানে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো বৰ্তমান আপোনালোকৰ চৰকাৰক কিবা আহ্বান জনাব নেকি? বৰ্তমান আমাৰ চৰকাৰক এইটোৱে আহ্বান, লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি আমি কম সংখ্যক মানে সতীৰ্থ লৈ মানৱ শৃংখল প্ৰতিবাদ কৰিছোঁ। আগন্তুক দিনত লকডাউন মানে প্ৰত্যাহাৰ কৰাৰ পিছত গণতান্ত্ৰিকভাৱে মানে গণতান্ত্ৰিক জংগী আন্দোলন আমি গঢ়ি তুলিম। যদি ইয়াৰ মানে এই আন্দোলনত কোনো ধৰণৰ কিবা যদি মানে বেয়া পৰিস্থিতিৰ উদ্ভৱ হয়, সম্পূৰ্ণ অসম চৰকাৰ তথা BTC প্ৰশাসনে ইয়াৰ দায় হ'ব লাগিব। তাৰিখে আমাৰ প্ৰয়াত সভাপতি শহীদ লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াক কোকৰাঝাৰৰ ৰাজপথত 12 জয় গুলীৰে প্ৰহাৰকা কৰিছিল। তাৰে পিছত ধাৰাবাহিকভাৱে আন্দোলন গোটেই BTC তথা BTR অসমত হৈছিল, কিন্তু আমি তাৰ কোনো ন্যায় নাপালোঁ। তাৰে পৰিপ্ৰেক্ষিতত আজি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে অসম তথা BTC চৰকাৰক এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, লাফিকুল আহমেদ হত্যাকাৰী যদি কৰায়ত্ব কৰিব নোৱাৰে, এই আন্দোলন কিন্তু ধাৰাবাহিকভাৱে চলি থাকিব আৰু এই আন্দোলন দিছপুৰ দিল্লীলৈকে আমি হস্তান্তৰ কৰিম। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই BTC তথা অসমত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতলোকে বিভিন্ন অৰ্গেনাইজেশ্যন সংগঠনৰ লগত শান্তি আলোচনা কৰে, কিন্তু শান্তি এনেকৈ প্ৰতিষ্ঠা হ'ব জানো? আজি শ্বহীদ লাফিকুল ইছলাম এজন মুছলমান সম্প্ৰদায়ৰ ছাত্ৰ নেতা নাছিল, তেখেতে বিভিন্ন জাতি জনগোষ্ঠীৰ হকে কাম কৰিছিল। ইয়াৰ নজিৰ উদাহৰণ বহুতো আছে। গতিকে আমি আপোনালোকৰ এই চেনেলৰ জৰিয়তে এটা কথা স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ, লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক যদি কৰায়ত্ব কৰিব নোৱাৰে অসম চৰকাৰে, তেতিয়াহ'লে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'ব আৰু সম্পূৰ্ণৰূপে অসম তথা BTC চৰকাৰ আন্দোলনৰ সন্মুখীন হ'বলৈ সাজু থাকিবলৈ আমি আহ্বান জনাইছোঁ।